নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল অভিজিত মিক্সৰ পৰা এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ছোৱালী মানে বৰ নৃত্য গীত কৰি থাকে, আপোনালোকে মোৰ ৰিলবিলাক দেখা পাইছিলে, ইউটিউবত দিছিলোঁ আৰু ফেচবুকতো দিছিলোঁ। এই ছোৱালীৰ আনুষ্ঠানিক নৃত্যৰ শিক্ষাটো নাই, গতিকে মই ভাবিলোঁ তাইক আনুষ্ঠানিক নৃত্য শিক্ষাটো দিওঁ। সেই গতিকে আজি উত্তৰ কমলাবাৰী সত্ৰৰ ওচৰতে অৱস্থিত শ্ৰী শ্ৰী বৰদলা পদ্মনাথ সংগীত মহাবিদ্যালয়লৈ তাইক লৈ গ'লোঁ। তাতে আজি তাইক নতুনকৈ নামভৰ্তি কৰালোঁ। সেই নামভৰ্তি কৰিবলৈ গৈ স্কুলখনৰ বিষয়ে আমি যিখিনি দেখা পালোঁ সেইখিনিকে আপোনালোকক অকণমান আগবঢ়াইছোঁ। ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিব, ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ যাওঁ আমি সংগীত মহাবিদ্যালয়খনৰ পৰা। কমলাবাৰীত আছে এই ছোৱালী নৃত্য শিকিবলৈ বিৰাট ইচ্ছা, গতিকে মই কমলাবাৰীলৈ আজি লৈ আহিছোঁ। এই আপোনালোকৰ বেনাৰখন ডাইৰেক্ট দেখুৱাই দিছোঁ। শ্ৰী শ্ৰী বৰদলা পদ্মনাথৰ সত্ৰীয়া সাংস্কৃতিক মহাবিদ্যালয় বিষ্ণুপুৰ গাঁও উত্তৰ কমলাবাৰী পথ ঢাক কমলাবাৰী মাজুলী স্থাপিত অসম সত্ৰ মহাসভাৰ ভাতখান্দে সংগীত বিদ্যাপীঠ লক্ষ্ণৌ পাঠ্যক্ৰমৰ স্বীকৃতিপ্ৰাপ্ত। ইয়াত পাঠদানখিনি আছে মানে ভাৰতীয় শাস্ত্ৰীয় সংগীত, সত্ৰীয়া সংগীত, বৰগীতটো আছে মানে সত্ৰীয়া নৃত্য, তবলা, খোলবাদন। এইখন স্কুলতে ছোৱালীক আজি মই এডমিশ্যনটো দি দিছোঁ। এতিয়া স্কুলৰ ভিতৰ ভাগলৈ যাম। আজি প্ৰথম পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। ইয়াতে খোল শিকি আছে, খোলৰ আৰম্ভণি হোৱা নাই আৰু ষ্টুডেণ্টখিনি আহি পাইছেহি আৰু এয়া বহিছেহি। ছোৱালী খোলৰ নহয় বাৰু নৃত্যতহে। আজি তাইক অকণমান দেখুৱাইহে যাওঁ স্কুলখন। এই বৰগীতৰ শিক্ষা চলি আছে ইয়াত। আমাৰ ছোৱালীক ইয়াত এনেই লগতে আজি প্ৰাথমিক বিদ্যালয় থাকিব দিছোঁ।
প্ৰথম দিনাই মানে কপালটো অলপ ভাল। আজি ল'ৰা ছোৱালীখিনিক মানে উত্তৰ কমলাবাৰী সত্ৰৰ কাইলৈ মাধৱদেৱৰ তিথি আছিলে কাৰণে আজি এই তিথিৰ আগদিনা সত্ৰীয়া পৰম্পৰাগতভাৱে ইয়াতে নাচ নৃত্য আছে। এই সত্ৰীয়া বিদ্যালয়ৰ ল'ৰা ছোৱালীখিনিক অধ্যক্ষ মহোদয় লৈ আহিছে দেখুৱাবৰ বাবে।